हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल और लगते मोर फेसबुक पेजলৈও स्वागतम জানাইছো। আজি আমি পিকনিক খাবলৈ আহিছো নতুন বছৰ বুলি। চাওকচোন ভিডিওটো ভালদৰে। কিনো খাও কেনেকৈনো কি কৰো সকলো দেখাম। ইয়া দেখিছেনে আমাৰ পিয়াজ কুটি আছে, বিলাহী, ইয়া জলকীয়া, ইয়া আলু কাটি আছে এফালে। ইয়া আকৌ পোৱালিকেইটা মোবাইল চোৱাত বিজি একদম। ইয়া আকৌ তেল মছলা টেঙা সব মানে লৈ লৈছো। এইটো আকৌ হাঁহ, আমি আজি হাঁহ খাম, চিনা লাগিব আজি। ইয়া আকৌ জুই ধোৱাত মানে পুৰা একেবাৰে লাগি আছে পানী গৰম কৰিবলৈ। আমি ধনচিৰিৰ কাষতে আহিছো এবাৰ খানা খাবলৈ। এইফালে চব হাঁহ একদম গুচাই কৰি ৰেডিয়ে কৰিলে আৰু পুৰা নম গুচোৱাত লাগি আছে। আৰু দুটা ভিন্দু আৰু দীপাংকৰদা লাগি আছে। এয়া আকৌ জেঠাই এফালে গৈছে চাউল ধুবৰ কাৰণে নদীলে। ধুনীয়াকৈ মই আকৌ ভাবিলোঁ ভৰিকেইটা ধুই আহোঁগৈ, মই লগতে আহিছোঁ। আৰু এয়া পাচলি কুটি হোৱাই নাই। এয়া হেৰি ওলকবি কুটি আছে, অমিতা আলু কাটি হৈছে, পিঁয়াজ কুটি আছে। এয়া আকৌ এইফালে বক্স আমাৰ ৰ'দ মানে থাকিব পৰা নাই, সেইকাৰণে খুলি পেলাই এটা জেগাত থৈ দিয়া হৈছে গোটাই পেলাই। এয়া পিঁয়াজ কুটি আছে চব। এইফালে আকৌ নহৰু আদা খুন্দিবলৈ এয়া বেছি ঘৰে খানা খোৱা নাই বাৰু, 3 ঘৰ মানুহে আমি একজনৰিতে যি খানা খাইছোঁ। আৰু এয়া চব পোৱালিকেইটা একদম কাৰ্টুন চোৱাত ব্যস্ত হৈ আছে। দুইটা একদম জুপি লৈছে গীতা। এইফালে আকৌ চাহ খাই লওঁ, চাহ দিছে। এয়া আমাৰ মায়ে চাহ দি আছে, এয়া পোৱালি দি গৈছে। এয়া চাহ লওক চব, ফেঞ্চি বিস্কুট আৰু চাহ। এইফালে আকৌ মাংস কাটি আছে ধুনীয়াকৈ একদম খিনি চব। আজি খানাটো আৰু হাঁহ মাংসৰে হ'ব। আৰু এইফালে আকৌ দুইজনীয়ে অমিতা কটাত লাগি আছে ধুনীয়াকৈ। মাংস কাটি হোৱাই নাই আৰু কাটিছে অলপকৈ। ইফালে আকৌ চাউল বহাবলৈ, চাউলখিনি ধুনীয়াকৈ ধুই থোৱা আছে, এতিয়া বহাব এতিয়া। ইয়া পানী উতলাই থৈছে, জেঠাই চাউল ধুনীয়াকৈ বহাইছে। এইখিনি মাংস এতিয়া মাংস চাংস কাটি হৈ গ'ল। এতিয়া মাংস বনাব লাগিব। ইয়াত কেৰাহীত তেল দিয়া হৈছে। এইখিনি মাংস চব পিঁয়াজ বিলাহী আদা নহৰু চব কাটি থোৱা আছে এটা চাইডত দি দিয়া হ'ল। ধুনীয়াকৈ ভাজি ল'ম এতিয়া। ইফালে চকীয়া ৰান্ধনি আমাৰ দীপাংকদা লাগি আছে। ইয়া মাংস বনাওঁতে ইয়া হালধি চালধি য'ত যিমান মছলা আছে আৰু দিব। আৰু মাংস বনোৱা মানুহজনো উলিয়াই দিছো। চাই যাওক ভিডিঅ'টো। মাংসখিনি ধুনীয়াকৈ দি দিয়া হৈছে। ইয়া আকৌ ভাবিলোঁ ওচৰতে সৰিয়হ আছে, সৰিয়হ তলিতে আৰু ফটো মাৰিবলৈ যাব লাগিব। এইখিনি চব মাংস। ইয়া মাংস সিজি হৈ গৈছে এতিয়ালৈকে। সৰিয়হ তুলি ফটো মাৰোঁগৈ বুলি গোটেই গাল ওলালোঁ লগে ভাগে। এইখিনি চব
চব আহিছোঁ ফটো মাৰিবলৈ বুলি। এয়া সৰিয়হ তলিত এয়া পোৱালি দুটা ফটো মৰাত একদম পূৰা একদম পজ দি আছে, দুটা আঙুলি একদম দেখাই। এয়া আজি আমাৰ খানা আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। থেংক ইউ।